নমস্কাৰ বন্ধুসকল অসমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাস আমাৰ মাজৰ পৰা পলকতেই নোহোৱা হৈ পৰিল হয়তো এই খবৰটো বা এই কথাটো সকলোৱে গম পাইছে এতিয়া আহিছো মেইন টপিকৰ ওচৰলৈ বন্ধুসকল কিশোৰ দাসৰ যে মৃত্যু হ'বই এই কথাটো ডাঙৰ সেলিব্ৰিটি অৰ্থাৎ জুবিন গাৰ্গহঁতে কেনেকৈ গম পাইছিল এই সৰু ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম তেনেহলে প্লিজ ভিডিঅ'টিত লাইক এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পোনপ্ৰথমে আপোনালোকে জুবিন গাৰ্গৰ এই ক্লিপটো চাওক তাৰ আসলে কেছটো ক্ৰিটিকেল আছিলে ইয়াত যেতিয়া প্ৰথম ডিটেক্ট হৈছে তেতিয়া মই কথা পাতিছোঁ মই বম্বেৰ ডক্টৰৰ লগতো কথা পাতিলোঁ বেংগলোৰত পাতিলোঁ ইয়াৰ ডক্টৰৰ লগতো কথা পাতিলোঁ চ' 4th ষ্টেজত ধৰা পৰিছেতো তাৰ এইটো খুব ক্ৰিটিকেল আছিলে কথাটো তথাপি ট্ৰাই কৰা হ'ল আমি তাক যেনে তেনে বম্বে পঠালোঁ বেংগলোৰ চেন্নাই পঠালোঁ ট্ৰিটমেণ্ট যিমানখিনি লাগে 1 মাহ ধৰি আমি কৰাইছোঁ ভালকৈ তাৰপিছতো যদি ঠিক নহয় সেইটোতো আমাৰ হাতত আছে ডক্টৰে যেতিয়া হাত দাঙি দিয়ে আৰু তাৰপিছতো কোনো বস্তু একো কৰিব নোৱাৰে আচলতে গতিকে আপোনালোকে গম পালেই যে কিশোৰ দাসৰ কেঞ্চাৰটো আছিল 4 ষ্টেজৰ কেঞ্চাৰ আৰু সেই ফলত কিশোৰ দাসৰ দেহত সংক্ৰমণ হৈ পৰিছিল আৰু সেইবাবে কিশোৰ দাস এতিয়া আমাৰ মাজত নাই আপোনালোকে যিমান পাৰে সিমান প্ৰাৰ্থনা কৰক যাতে কিশোৰ দাসৰ আত্মাই শান্তি পায় গতিকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ বন্ধু বান্ধৱীও এই ভিডিঅ'টো লাভ কৰে ধন্যবাদ জয় আই অসম